ইয়াৰ আগত আপোনালোকৰ মাইণ্ড প্লেনখনৰ কথা মই কমপ্লিট কৰিলো। এতিয়া মই কওঁ হাৰ্ট প্লেন। হাৰ্ট প্লেনৰ নাম্বাৰ কোনকেইটা আছিলে? 3, 5 আৰু 7 কথালৈকে মাজত থকা নাম্বাৰকেইটা 3, 5, 7। আৰু কাৰোবাৰ যদি গোটেইকেইটা নাম্বাৰ প্লেনত প্ৰেজেণ্ট থাকে তেওঁৰ হাৰ্ট প্লেনখন 100% এক্টিভ বুলি কোৱা হয়। গতিকে তেওঁলোকে তিনিওটা নাম্বাৰ প্ৰেজেণ্ট থকা লোকসকলে জীৱনত খুব সন্তুষ্টি লাভ কৰা দেখা পোৱা যায়। তেওঁ জীৱনৰ প্ৰতি তেওঁলোক ছেটিছফেকশ্যন বহুত থাকে, বিশেষকৈ 45 বছৰ বয়সৰ পিছত জীৱনৰ প্ৰতি তেওঁলোকে খুব সন্তুষ্টি লাভ কৰা দেখা পোৱা যায়। তেওঁলোকে কেৰিং নেচাৰৰ হয়, খুব মৰমীয়াল চৰিত্ৰৰ আৰু খুব ভাল চৰিত্ৰৰ লোক তেওঁলোক হয়। কিন্তু অন্যৰ পৰা কেতিয়াবা তেওঁলোকে ঠগ খাব পাৰে, সেইটো সাৱধান। আৰু লগতে তেওঁলোক আৰ্টিষ্টিক, তেওঁৰ কলাৰ প্ৰতি খুব তেওঁলোকে ইনক্লাইন হোৱা লোক হয়। আৰ্টিষ্টিক চৰিত্ৰ তেওঁলোকৰ দেখা পোৱা যায়। তেওঁলোকে খুব গুড লাৰ্ণাৰ, জীৱনত ভাল শিক্ষা দীক্ষা গ্ৰহণ কৰা তেওঁলোকৰ দেখা পোৱা যায়। আৰু তেওঁলোক খুব ইনোচেণ্ট চৰিত্ৰৰ, খুব সহজ সৰল লোক তেওঁলোক হয়। আৰু কিন্তু তেওঁলোকে খুব ইম'চনেল, তেওঁলোকে যিহেতু হাৰ্ট প্লেন অন্তৰৰ পৰা কথা চিন্তা কৰে, গতিকে তেওঁলোক খুব ইম'চনেলো হয়। আৰু অন্তৰখন খুব চাফা, গল্ডেন হাৰ্টেড বুলি এনেকুৱা কোৱা যায়। আৰু সকলো কথা অন্তৰৰ পৰাই সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া 3, 5, 7ৰ কথা কলো। আৰু যদি কাৰোবাৰ অকল 3টো থাকে, 5 আৰু 7 নাম্বাৰ দুটা যদি কাৰোবাৰ এবচেণ্ট থাকে, তেওঁলোক কি হয়? তেওঁলোক খুব নলেজেবল পাৰ্চন হয়। নতুন নতুন কথা শিকিবলৈ জীৱনত তেওঁলোকে সদায় চেষ্টা কৰি যায়। খালি তেওঁলোকে খুব লেজি, অলপ এলেহুৱা চৰিত্ৰ তেওঁলোকৰ জীৱনত থাকে। আৰু কিন্তু সকলো কথা তেওঁলোকে সহজে গ্ৰহণ কৰিব পাৰে, সকলো কথা সহজে শিকিব পাৰে, কুইক লাৰ্ণাৰ তেওঁলোক। কাৰোবাৰ যদি নাম্বাৰ 5টো প্ৰেজেণ্ট থাকে, 3 আৰু 7 কাৰোবাৰ এবচেণ্ট থাকে, তেওঁলোকে জীৱনত মাল্টিপল এক্সপিৰিয়েঞ্চ, ভাল বেয়া বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ জীৱনত তেওঁলোকে কটাই আগবাঢ়ে। জীৱনটো তেওঁলোকে খুব সম্পূৰ্ণ ধৰণে বিচৰাৰ ধৰণে জীৱনটো তেওঁলোকে এনজয় কৰিব পাৰে। তেওঁলোকে ঘূৰা ফুৰা, ট্ৰেভেল আদিৰ প্ৰতি তেওঁলোক খুব আগ্ৰহী হোৱা দেখা পোৱা যায়। আৰু এডভেঞ্চাৰাছ স্পৰ্টছ, যিবিলাক অত্যুৎসাহী যিবিলাক কিছুমান স্পৰ্টছ আছে, যেনে খুব জোৰত বাইক চলোৱা, খুব জোৰত গাড়ী চলোৱা, তেনেকুৱা ধৰণৰ এডভেঞ্চাৰাছ স্পৰ্টছ বা খুব ওখ পাহাৰ আদিৰ প্ৰতি মাউণ্টেইন ক্লাইম্ব কৰা, তেনেকুৱা ধৰণৰ কামৰ প্ৰতি তেওঁলোক বেছি আগ্ৰহী হোৱা দেখা পোৱা যায়। এতিয়া কওঁ, যদি নাম্বাৰ 7টো প্ৰেজেণ্ট থাকে, 3 আৰু 5 যদি কাৰোবাৰ এবচেণ্ট থাকে, তেওঁলোক কেনেকুৱা হয়? তেওঁলোক খুব ইনটিউটিভ পাৰ্চন হয়। তেওঁলোকে ভৱিষ্যতৰ কি হ'বলগীয়া কথাবিলাক তেওঁলোকে আগতীয়াকৈ আভাস পায়। তেওঁলোকে ৰিচাৰ্চাৰ, তেওঁলোকে সকলো বস্তু তেওঁলোকে ৰিচাৰ্চ কৰি চায়, বা তেওঁলোকে ৰিচাৰ্চ আদি লাইনত তেনেকুৱা ধৰণৰ কামত তেওঁলোকে ইনভলভ হোৱা দেখা পোৱা যায়। কিন্তু মানুহক সহজে তেওঁলোকে বিশ্বাসত নলয়, সকলোৰে প্ৰতি এটা সন্দেহ ভাৱ তেওঁলোকৰ থাকে। জীৱনত তেওঁলোকে 2বাৰ ব্ৰেকআপ হোৱাৰ সম্ভাৱনা থাকে। প্ৰেমত তেওঁলোকে 2বাৰ ব্ৰেকআপৰ সন্মুখীন হয়। যিসকল লোকৰ 5 আৰু 7টো প্ৰেজেণ্ট থাকে, 3টো এবচেণ্ট থাকে, তেওঁলোকৰ খুব এট্ৰেক্টিভ পাৰ্চনেলিটি হয়। তেওঁলোকৰ পাৰ্চনেলিটি সকলোৱে তেওঁলোকক ভাল পায়। বিজনেছ অৰিয়েণ্টেড, ব্যৱসায় আদিৰ প্ৰতি তেওঁলোকৰ ৰাপটো বেছি দেখা পোৱা যায়। তেওঁলোকৰ মিষ্টেৰিয়াছ হয়, তেওঁলোকৰ মনটো মানে সহজে বুজি পাবলৈ অসুবিধা হয়। এতিয়া 3 আৰু 7 যদি প্ৰেজেণ্ট থাকে, 5টো এবচেণ্ট থাকে, তেওঁলোক খুব লাকি হয়। জীৱনত তেওঁলোকে তেওঁলোকৰ লাকটোৱে তেওঁলোকক খুব ফেভাৰ কৰে। তেওঁলোকৰ স্কিল্ড, বিভিন্ন ধৰণৰ কাম আদি তেওঁলোকৰ স্কিলটো খুব বেছি থাকে, স্কিল পাৰ্চন হয়। আৰু এনেকুৱা ধৰণৰ লোক সদায় অকাল্ট চায়েন্স, গুপ্তবিদ্যা, ধৰক এষ্ট্ৰলজি, নিউমাৰলজিৰ পৰা আদি কৰি যিমানবিলাক গুপ্তবিদ্যা আছে, গুপ্তবিদ্যাৰ প্ৰতি তেওঁলোকৰ ধাউতি বেছি হ'ব পাৰে, বা তেওঁলোকৰ তেনেকুৱা ধৰণৰ প্ৰতি তেওঁলোকে যদি আগ্ৰহ দেখুৱায়, তেওঁলোকে তাত সফলতাও লাভ কৰে। আৰু সাধাৰণতে এনেকুৱা ধৰণৰ লোক ইম'চনেল বেছি হয়। আৰু কাৰোবাৰ যদি এই হাৰ্ট প্লেনটো এবচেণ্ট থাকে, কাৰোবাৰ যদি 3টা নাম্বাৰ যদি কাৰোবাৰ প্লেনত এবচেণ্ট থাকে, এটা নাম্বাৰো নাথাকে, তেতিয়া তেনেকুৱা ধৰণৰ লোক ইম'চনেলেছ হয়। তেওঁলোকৰ আৱেগটো তেওঁলোকৰ একেবাৰে কম হোৱা দেখা পোৱা যায়।